Hello everyone, please মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ঘণ্টা বটনটো দবাই দিব মোৰ সকলো ভিডিও প্ৰথমে আজি আমি আৰম্ভ কৰিম কোৱেশ্চন নম্বৰ 5 টো আৰু 5 টোৰ কি দিয়া আছে চোৱা BC = 6 cm AB = 5 cm আৰু এটা কোণ দিয়া আছে ABC 60 ডিগ্ৰী যুক্ত এটা ত্ৰিভুজ আকা আমি ত্ৰিভুজটো আঁকিব লাগিব যাৰ BC হৈছে 6 cm আৰু AB হৈছে 5 cm আৰু এটা কোণ অৰ্থাৎ এই দুডাল বাহুৰ মাজৰ যেটো কোণ হ'ব হেতুৰ মান দিয়া আছে কিমান ডিগ্ৰী 60 ডিগ্ৰী তাৰ পিছত এটা ত্ৰিভুজ আকা যাৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণ হয় অৰ্থাৎ এই ত্ৰিভুজটো যেটো পাম তাৰক আমি 4/3 অংশ আমি কোৱেশ্চন নম্বৰ 2 টোত যেটো কৈছিলো হেতু সতে একে বাকি টান হৈছে কি ইয়াত তাত কি আছিল কোৱেশ্চন নম্বৰ 2 টোত চোৱা ইয়াত তিনটা বাহুৰ মান দিয়া আছিল ইয়াত দুটা বাহু আৰু এটা কোণৰ মান দিয়া আছে এতিয়া প্ৰথম টান কামটো হৈছে ত্ৰিভুজটো আঁকি লোৱা ত্ৰিভুজটো আঁকাৰ পিছত বাকিখিনি সব আগৰখিনি সতে একে হয়নে এতিয়া চোৱা ত্ৰিভুজটোনো কেনেকৈ আঁকিম যেতিয়া দুটা বাহু আৰু এটা কোণ দিয়া থাকিব প্ৰথমতে আমি কি কৰিব লাগিব BC = 6 cm আছে ন আমি 6 cm BC এটা আঁকি লম 6 cm হয়নে ইয়াৰ নামটো হ'ব কি BC আৰু এটো কিমান সেন্টিমিটাৰ 6 cm হয় ইয়াৰ পাছত কি আছে B টোত 60 ডিগ্ৰী কোণ আঁকিব লাগিব হয়নে 60 ডিগ্ৰী কোণ কেনেকৈ আঁকে চোৱা ফাৰ্ষ্টতে B বিন্দুটোত ৰাখি এটা চাপ আঁকিবা ঠিক আছে এটো লৰচৰ নকৰিবা চাপটো সেই একেটা চাপকে কি কৰিবা সেই একেটা চাপকে লৈ এডালে চাপটোৱে BC এটো বিন্দুত সেট কৰিছে সেই বিন্দুটোতে বহুৱাই লবা পেন্সিল কম্পাসটো বহুৱাই আকৌ এটা চাপ আঁকিবা ঠিক আছে এতিয়া এই দুইটা চাপে কোনটো বিন্দুত সেট কৰিছে এটো বিন্দুত হয়নে আৰু এই বিন্দুটো সংযোগ কৰি দিয়া এই বিন্দু দুটাৰ সতে এই কোণটো বনাই দিয়া এটো কিমান ডিগ্ৰী কোণ পালো এতিয়া আমি এই কোণটো পালো 60 ডিগ্ৰী কোণ ঠিক আছে এতিয়া এখিনি নাহিব এখিনি BC আছে গটিকে ইয়াত কি আহিব অবিয়াসলি A টোৱে আহিব আৰু আমাক AB কিমান দিয়া আছে 5 cm এতিয়া স্কেলত জুখি লোৱা 5 cm কোৰ পৰা কলৈ হয় ইয়াৰ পৰা ইয়ালে হ'ব 5 cm হয়নে আমি জুখি ললো ইয়াৰ পৰা ইয়ালৈ 5 cm আৰু 5 cm হোৱাকে লৰচৰ নকৰাকে পেন্সিল কম্পাসডাল কি কৰিব লাগিব B বিন্দুটোত ৰখা এখিনতে এটা চাপ দি দিয়া ঠিক আছে এই চাপটোৱে এটো বিন্দুত সেট কৰিছে নে নাই গটিকে এই বিন্দুটোৰ নাম দিয়া A ঠিক আছে এতিয়া A আৰু C বিন্দুটো সংযোগ কৰি দিয়া সংযোগ কৰাৰ পিছত আমি কি পালো ABC এটা ত্ৰিভুজ পালো নে নাই পালো এতিয়া এই ত্ৰিভুজটোৰ আমি 4/ভাগৰ কিমান অংশ 3 অংশ অৰ্থাৎ 3/4 অংশ আমি এটা ত্ৰিভুজ আঁকিব লাগিব যেহেতু তলৰটো 4 আছে ওপৰটো 3 আছে গটিকে কি হ'ব এটো সৰু ত্ৰিভুজ এটাকে পাম ইয়াত আমি কি কৰিব নালাগে বৰ্ধিত অংশ ল'ব নালাগে হয়নে এতিয়া কি কৰিব লাগিব BC পৰা B বিন্দুৰ পৰা আমি এখিনতে এটা সূক্ষ্ম কোণ আঁকিম ঠিক আছে আমি B বিন্দুত বহুৱা সূক্ষ্ম কোণ কেনেকৈ আকৌ জানোৱে সেই হিচাপত এটা কি কৰিম সূক্ষ্ম কোণ আঁকিম এটা কি আঁকিম সূক্ষ্ম কোণ আঁকিম চোৱা সূক্ষ্ম কোণ 90 ডিগ্ৰী কোণ যিকোনো এটা কোণ আঁকি ল'লে হ'ল ঠিক আছে এতিয়া সূক্ষ্ম কোণটো হোৱাৰ পিছত আগৰখিনি হতে একে আমাৰ ওপৰত কিমান আমাৰ দুইটাৰ ভিতৰত ডাঙৰ কোণটো 4টা 4 আছে হয় গতিকে আমি কেটা বিন্দু ল'ব লাগিব 4টা বিন্দু ল'ব লাগিব 4টা বিন্দু কেনেকৈ ল'ম চোৱা পেন্সিল কম্পাসডাল দি এটা জোখ লৈ লৈছো লৈ ইয়াত আমি কি দিম দাগ দি যাম এটা দুটা তিনিটা চাৰিটা ঠিক আছে
এই 4টা পালোঁ আৰু এই বিন্দুটোৰ নামটোৰ কি B1 এই বিন্দুটোৰ নাম কিম কি B2 এই বিন্দুটোৰ নাম কি দিম কি B3 আৰু এই বিন্দুটোৰ লাষ্টৰটোৰ নাম দিম কিমান B4 এতিয়া যেহেতু তলত কি আছে চোৱা তলত আছে 4 গতিকে আমি B4 টো C লগত সংযোগ কৰিম অৰ্থাৎ B4 টো আমি কি কৰিম C লগত সংযোগ কৰি দিম কৰি দিলো সংযোগ কৰাৰ পিছত আমি B4 C সমান্তৰালকৈ এইখিনিত এডাল কি আঁকিম সমান্তৰাল আঁকিম হয় সমান্তৰাল আঁকাটো কি আছিল আগৰ কিটাখতে একেই এইখিনিতে এটা চিন দি দিয়া B4 ক কেন্দ্ৰ কৰি এটা চাপ আঁকি দিয়া আৰু সেই একেটা চাপকে B3 কেন্দ্ৰ কৰিও আঁকি দিয়া ঠিক আছে তাৰ পিছৰ ষ্টেপটো হ'ল কি এই দুটা মাজৰ এই বাহু এই সেট দুটা কৰা চাপ দুটাই য'ত সেট কৰিছে সেই বিন্দুটোৰ জোখটো লৈ লোৱা এক্স্যাক্টলি দেখিছানে জোখটো লোৱা হৈছে হোৱাৰ পিছত এইডালে এই সেকেন্ড চাপটোৱে যোনখিনিত সেট কৰিছিলে এইখিনি সেট কৰিছে নে নাই ইয়াক কেন্দ্ৰ কৰি আকৌ এটা চাপ আঁকি দিয়া হল চাপ আঁকোতে কি পালো আমি এইটো বিন্দুত সেট কৰিছে হয় এতিয়া এই বিন্দুটো আৰু B3 বিন্দুটো দুইটা সংযোগ কৰি দিয়া কৰি দি আগলৈ টানি দিয়া টানি দিওঁতে কি হ'ব আমি এইখিনিতে এটা নতুন বিন্দু পালো নে নাই ইয়াৰ নামটো দিম কি বুলি C ডেশ বুলি ঠিক আছে আৰু এই যে C ডেশডাল পালো অৰ্থাৎ B3 C ডেশ B4 C কি হ'ল সমান্তৰাল হ'ল হয়নে এতিয়া আমি আকৌ কি কৰিব লাগিব এই C ডেশ বিন্দুটোৰ পৰা AC সমান্তৰালকৈ এইখিনিতে আমি আকৌ এটা আঁকিব লাগিব সমান্তৰাল আঁকা নিয়মটোতো একেটাই আমি জানোৱে কেনেকৈ আঁকে C ডেশ বিন্দুটোত বহুৱাই এইখিনিতে আকৌ এটা আমি কি আঁকিব লাগিব চাপ আঁকিব লাগিব ঠিক আছে চাপটো আঁকা হোৱাৰ পিছত আমি কি ল'ম এইখিনি জুখি ল'ম কিমানখিনিত আছে এইখিনিতে আছে আৰু সেই একেটা জোখকে লৈ আমি এই সেট কৰা বিন্দুটো দেখিছানে এই যিটো বিন্দুত সেট কৰিছে সেই বিন্দুৰ বহুৱাই এইখিনিতে আকৌ এটা চাপ আঁকিব লাগিব ঠিক আছে এটা চাপ দুটাই যোনটো বিন্দুৰ পৰা সেট কৰিছে সেই বিন্দুটো আৰু C ডেশ বিন্দুটো সংযোগ কৰি দিয়া সংযোগ কৰি দিয়াৰ লগে লগে আমি এডাল কি পালো ৰেখা পালো যিডাল AC কি হ'ব সমান্তৰাল হ'ব আকৌ এইটো এটা বিন্দু পালো নে নাই ইয়াৰ নাম দিয়া A ডেশ ঠিক আছে এতিয়া আমি এই দুটা সংযোগ কৰাৰ লগে লগে আমি এটা নতুন ত্ৰিভুজ পালো যাৰ নাম হ'ল A ডেশ B আৰু C ডেশ আৰু এই ত্ৰিভুজটোৱে হ'ল ABC ত্ৰিভুজৰ 3/4 গুণ ঠিক আছে এতিয়া আমি ইয়াৰ স্টেপ কিটা লিখি যাম স্টেপটো লিখিলে হয়তো আৰু অলপ বেছি ভালদৰে ক্লিয়াৰ হৈ যাব হয়নে সোৱা স্টেপটোত কি লিখিম প্ৰথম স্টেপটো কি আছিল আমি BC অঙ্কন কৰিছিলো হয়নে ফাৰ্স্ট স্টেপটো ৰাখিছিলো BC = 6 cm এটা বাহু অকা হল নেক্সট স্টেপত আমি কি কৰিছিলো বি বিন্দুটোত এটা কিমান ডিগ্ৰী কোণ আঁকিছিলো 60 ডিগ্ৰী কোণ আঁকিছিলো হয় আৰু এইখিনিৰ পৰা কোণটোৰ নাম দিব লাগিব নহয় এইখিনি নামটো দিও কিমান y বুলি দেই কোণ y b আৰু c = কিমান ডিগ্ৰী 60 ডিগ্ৰী কোণ অকা হল ঠিক আছে এতিয়া কোণটো অকা হোৱাৰ পাছত কি কৈছিলো বি বিন্দুৰ পৰা আমি 5 cm জোখৰ কি আঁকিছিলো এটা চাপ আঁকি লৈছিলো হয় চাপটো কেনেকৈ লিখিম চোৱা বি বিন্দু বি কেন্দ্ৰ কৰি কিমান সেন্টিমিটাৰৰ 5 সেন্টিমিটাৰৰ এটা চাপ অকা
হ'ল আৰু এই চাপটোৱে কি বিন্দুত ছেদ কৰিছে এ বিন্দুত ছেদ কৰিছে আৰু ই এ বিন্দু ছেদ কৰিছে ঠিক আছে তাৰ পিছত আমি কি কৰিলো এ সি সংযোগ কৰি দিলো হয়নে নেক্সট ষ্টেপত আমি কি কৰিছো এ সি সংযোগ কৰা হ'ল ঠিক আছে সংযোগ কৰাৰ পিছত আমি কি কৈছিলো এটা চি বি এক্স এটা কি আঁকিছিলোঁ সূক্ষ্ম কোণ আঁকিছিলোঁ হয় তাৰপিছত ষ্টেপটো আমি বি বিন্দুত কোণ চি বি এক্স এটা সূক্ষ্ম কোণ অঁকা হ'ল ঠিক আছে এটা সূক্ষ্ম কোণ অঁকাৰ পিছত কি কৈছিলোঁ বি এক্সৰ ওপৰত B1 B2 B3 B4 আমি চাৰিটা কি ল'লোঁ বিন্দু ল'লোঁ হয় বি এক্সত B1 B2 B3 আৰু B4 বিন্দু ল'লোঁ লোৱা হ'ল য'ত কি হ'ব চোৱা এইখিনিৰ পৰা এইখিনিৰ পৰা এইখিনি ইজুকেল কি হয় সমান সমান হয়নে নহয় আকৌ আমি তাকে লিখিব লাগিব চোৱা য'ত B1 ইজ ইকুৱেল B1 B2 ইজ ইকুৱেল B2 B3 ইজ ইকুৱেল B3 B4 হয়নে তাৰ পিছৰ ষ্টেপটোত আমি কি কৈছিলোঁ আমি যেহেতু তলত 4 আছে গতিকে B4 আৰু C কি কৰিছিলোঁ সংযোগ কৰিছিলোঁ হয় নেক্সট ষ্টেপত B4 C সংযোগ কৰি দিলোঁ সংযোগ কৰা হ'ল সংযোগ কৰা হোৱাৰ পিছত কি কৈছিলোঁ B3 বিন্দুৰ পৰা আমি এইডালৰ B4 C সমান্তৰালকৈ এডাল কি আঁকিলোঁ ৰেখা আঁকিলোঁ হয় B3 বিন্দুৰ পৰা B4 C সমান্তৰালকৈ আমি কি আঁকিছিলোঁ B3 C ডেছ তাকে লিখি দিলে হ'ল B3 C ডেছ অঁকা হ'ল ঠিক আছে তাৰ পিছৰ ষ্টেপটোত আমি কি কৈছিলোঁ চোৱা এইডাল অঁকাৰ হোৱাৰ পিছত আকৌ C ডেছ বিন্দুৰ পৰা আমি এ চি সমান্তৰালকৈ কি আঁকিছিলোঁ এ ডেছ চি ডেছ আঁকিছিলোঁ হয় আমি তাকে লিখিম চোৱা আকৌ চি ডেছ বিন্দুৰ পৰা এ চিৰ সমান্তৰালকৈ কি আঁকিলোঁ চি ডেছ এ ডেছ অঁকা হ'ল হয়নে অঁকা হোৱাৰ পিছত আমাৰ কি হ'ল নতুনকৈ আমি কি পালোঁ এটা ত্ৰিভুজ পালোঁ নে নাই এ ডেছ বি চি ডেছ আৰু এই ত্ৰিভুজটোৱে হ'ল কি আমাৰ আঁকিবলগীয়া ত্ৰিভুজ হয় এতিয়া আমি লিখিম কি এতেকে এ ডেছ বি চি ডেছ ত্ৰিভুজটোৱে হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ বাস আমাৰ অংকনটো আছিলে এইখিনিয়ে